মমিজ কিচেনলৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আনিছোঁ মই জাতিলাও আৰু মুগ দালৰ চব্জি। মই জাতিলাও আৰু মুগ দালৰ চব্জি বনাবলৈ এটা লাও আৰু মুগ দাইল আৰু 3টা শুকান জলকীয়া আৰু 3টা কেঁচা জলকীয়া লৈছোঁ। মই জাতিলাওটো ভালকৈ ধুই পেলাই সৰু সৰুকৈ টুকুৰা কৰি কাটি লৈছোঁ। তাৰপাছত মই কেৰাহী এখন গৰম হ'ব দিছোঁ। তাৰপিছত 3 চামুচ মিঠাতেল দিছোঁ। তেলটো হোৱাৰ পাছত মই জিৰা কেইটামান দিছোঁ। তাৰপিছত ভালকৈ লৰাই লৈছোঁ। তাৰপিছত মই 3টা শুকান জলকীয়া দিছোঁ। তাৰপিছত ভালকৈ মই লৰাই লৈছোঁ। তাৰপিছত মই মুগ দালখিনি ভালকৈ ধুই দিছোঁ। তাৰপিছত মই ভালকৈ অকণমান ৰঙচুৱাকৈ মই ভাজি লৈছোঁ। তাৰপাছত মই জাতিলাওখিনি দিছোঁ। তাৰপিছত এচামুচ হালধি গুড়ি, এচামুচ নিমখ, কটা জলকীয়া কেইটা দিছোঁ। তাৰপিছত মই ভালকৈ লৰাই লৈছোঁ। ষ্টিম কমতেই লৰাব লাগিব। তাৰপিছত মই ঢাকন এখন দি দিছোঁ। ষ্টিমটো কমাই অকণমান সময় হ'বৰ কাৰণে দিছোঁ। তাৰপিছত মই আৰু এবাৰ ভালকৈ লৰাই লৈছোঁ। তাৰপাছত অকণমান হোৱাৰ পাছত এচামুচ জিৰা গুড়ি পাউডাৰ দিছোঁ। জিৰা গুড়ি পাউডাৰ দি ভালকৈ মই অকণমান লৰাই লৈছোঁ। মই গেছৰ ফ্লেমটো অকণমান বঢ়াই লৈছোঁ। মোৰ জাতিলাও আৰু মুগ দালৰ চব্জিটো হৈ আহিছে। তাৰপিছত মই প্লেট এখনত নমাই লৈছোঁ। আপোনালোকে জাতিলাও আৰু মুগ দালৰ চব্জি ভাতৰ লগতো খাব পাৰিব, ৰুটিৰ লগতো খাব পাৰিব।